অসমীয়া গোবেগ ধ্বনি যেতিয়া কাৰ্বি আংলঙত কাৰ্বি চিনি গোবেগ বুলি ধ্বনি দিছিলে তেতিয়াহে আচলতে অসমীয়া গোবেগ হৈ গৈছিলে তে এইখিনিত ইমানখিনি হোৱাৰ পাছতো যে আমি অসমত অসমীয়াসকলৰ অস্তিত্ব নিজৰ সন্মান সত্তা নথকাৰ সময়ত এটা সৰু পলিটিকেল নেৰেটিভ যে হিন্দু খাত্ৰে মেহে বুলি কৈ থকাত তাতে আমি আবদ্ধ হৈছি অসমৰ খিলঞ্জীয়াসকলে কিন্তু আচলতে খাত্ৰে মেহে কোন হয় অসমত খাত্ৰে মেহে আছে খিলঞ্জীয়া অসমৰ খাত্ৰে মেহে আছে আহোম মৰাণ মটক তিৱা কাৰ্বি বড়ো ডিমাছে সকলো খিলঞ্জীয়া জনগোষ্ঠীৰ লোকসকল আমি খাত্ৰে মেহে যি আমি সকলো কান্দি আছো নিজৰ সন্মানৰ কাৰণে নিজৰ সত্তাৰ কাৰণে নিজৰ অধিকাৰ কাৰণে নিজৰ ৰাজনৈতিক অধিকাৰ নিজৰ ভূমি নিজৰ জাতি মাটি ভেটিৰ কাৰণে আমি কান্দিছো কিন্তু আজিলৈকে আমি কোনেও এই কথা উপলব্ধি কৰা নাই যে আমি এই সৰু এটা পলিটিকেল নেৰেটিভ তাত আমি হিন্দু খাত্ৰে মেহে তাতে আমি সোমাই আছো কিন্তু আমি হিন্দু খাত্ৰে মেহে বুলি কৈ আজি আমাক বহিৰাগত লোকসকলে আমাক অসমীয়া গোবেগ ধ্বনি দিয়া আমাক আৰম্ভ কৰিলে কাৰ্বি চিনি গোবেগ দিয়া আমাক আৰম্ভণি দিছে সেইকাৰণে এটা কথা ক'ব বিচাৰিছো যিসকলে যে সনাতন বুলি কৈছে হয় কোনে তাৰ ধৰ্মক আমি বিৰোধিতা আমি কৰিব যোৱা নাই কিন্তু এটা কথা প্ৰশ্ন মই কৰিব বিচাৰিছো যিসকল লোকে কৈ আহিছে যে যিসকল ৰাজনীতি কৰ্মীসকলে সেইকাৰণে বিশেষকৈ ৰাজনীতি কৰ্মীসকলক ক'ব বিচাৰিছো কংগ্ৰেছত কৰক বিজেপিত কৰক আমাৰ কোনো কথা নাই কিন্তু ৰাজনীতি কৰিলেও নিজৰ মাতৃভূমিক বা নিজৰ মাতৃক নিজৰ আইক সন্মান দিব নোৱাৰা পৰ্যন্ত তেওঁলোকে ৰাজনীতি কৰিব সেইটো আমি ভবা নাছিলো বাৰু তেনেকে আৰু কৰিব নালাগে আৰু ইয়াত ক'ব বিচাৰিছো যে সনাতন মই এটা প্ৰশ্ন কৰিব বিচাৰিছো লাচিত বৰফুকন কি সনাতন আছিলে নেকি লাচিত বৰফুকন সনাতন আছিলে নেকি সোৱালুং চুকাফা সনাতন আছিলে নেকি কিন্তু এওঁলোকৰ যিটো সৰ্বোচ্চ তাত মৰাণ মটক আহোমৰ পৰা আৰম্ভ কৰি পেলাই জনজাতীয় বা জনগোষ্ঠীয় লোকসকল কাৰ্বি ডিমাচা বড়ো তিৱা মিচিং ৰাভা দেউৰী মিলি পেলাই যে আমি বৃহত্তৰ অসমীয়া জাতিক আমি গঢ়ি তুলিছো এই কথাৰ কোনে মনত পৰিব এই কথাষাৰ কোনে উপলব্ধি কৰিব সেয়েহে আমি যেহেতু কৈ আহিছো যে এই যিটো পলিটিকেল নেৰেটিভ যে হিন্দু খাত্ৰে মেহে বুলি কৈ আছো আচলতে অসমত হিন্দু খাত্ৰে মেহে নহয় খাত্ৰে মেহে আছে আমাৰ নিচিনা খিলঞ্জীয়া খাত্ৰে মেহে আছে আমাৰ নিচিনা জনগোষ্ঠীয় বা জনজাতি লোকসকল বড়ো আহোম মৰাণ মটক সকলো যিমানখিনি জনজাতি লোকসকল সকলো কান্দি আছে এইখিনি অসমত সেইকাৰণে ৰাজনীতি কৰিলেও তেওঁলোকে এটা নিজৰ সন্মান সহকাৰে নিজৰ জাতিৰ সত্তা নিজৰ অৰিজিন নিজৰ মাতৃক নপহৰাকে তেওঁলোকে যাতে ৰাজনীতিখিনি কৰে আৰু সেইটোত যেতিয়া কাৰ্বি আংলঙত কাৰ্বি চিনি গোবেগ বুলি ধ্বনি দিছিলে তেতিয়াৰ পৰা ইতিমধ্যে মই কৈছো যে এইমাত্ৰ মই কৈছো যে যেতিয়া কাৰ্বি চিনি গোবেগ বুলি কৈছে তেতিয়া অসমীয়া গোবেগ তেতিয়া হৈ গৈছিলে সেইকাৰণে আমি এই বৃহত্তৰ অসমীয়া জাতিক আমি গঢ়ি তোলাৰ কাৰণে আৰু আমি সুৰক্ষিত হৈ থকাৰ কাৰণে স্থিৰ হৈ থকাৰ কাৰণে মাত্ৰ কাৰ্বি আহোম মৰাণ মটক নহয় অসমত যিমানখিনি বৃহত্তৰ অসমীয়া জাতি যিটো সোৱালুং চুকাফাৰ নেতৃত্বত যিটো আমি গঢ়ি তুলিছিলো সেই অসমীয়া হিচাপে আমি মাতিলেহে তেতিয়া আমি সুৰক্ষিত হ'ম আৰু আমি হিন্দু খাত্ৰে মেহে এই কথা কোৱাতকৈ আমি খিলঞ্জীয়া খাত্ৰে মেহে খিলঞ্জীয়া জনগোষ্ঠীয় লোকসকল খাত্ৰে মেহে খিলঞ্জীয়া ভূমিপুত্ৰসকল যে নিজৰ অস্তিত্ব মাটি জাতি মাটি ভেটি হেৰাই গৈছে নিজৰ সন্মান নিজৰ সত্তা নথকা হৈছে এই কথাখিনি আমি উপলব্ধি কৰিব লাগিব আৰু এই কথা উপলব্ধি কৰাৰ কাৰণে অসমৰ অসমীয়াসকলক বা অসমবাসীসকলক খিলঞ্জীয়াসকলক এই কথা আমাৰ পৰা এটা অনুৰোধ আৰু এটা আহ্বান আমাৰ ফালৰ পৰা জনাব বিচাৰিছো